এতিয়া আমি দৌলগোবিন্দ মন্দিৰ পালোঁ আৰু গৈ আছোঁ পুলুং চকলৈকে। আৰু খাপডাল ওলাইছে দিলীপ বেজবৰুৱা দাদাৰ ঘৰৰ বাৰীত, তাকে এতিয়া উদ্ধাৰ কৰিব গৈছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আৰু মোৰ লগত আছে আমাৰ বিচিত্ৰ মোৰে বন্ধু হয়, তেওঁক লৈ আহিছোঁ আজি মোৰ লগত। আৰু মই আগৰ ভিডিঅ'তে কৈছোঁ আপোনালোক সকলোৱে সজাগ হওক আৰু নিজৰ ঘৰৰ ওচৰৰ জংঘল যিমান আছে এইবিলাক চাফা কৰি থওক। লগতে হাঁহ মুৰ্গী চৰাৰ এইবিলাক ঘৰত ফেনাইল ইউজ কৰক। এতিয়া আমি আহি পালোঁ দিলীপদাৰ ঘৰ, আৰু ইয়াতে আছে আমাৰ জীৱেশ্বৰ, আমাৰ গাঁৱৰে হয়। এওঁৰ বাইদেউকৰ ঘৰত সাপডাল ওলাইছে। হৰৰ মহাদেৱ। বস্তুটো আছে ক'ত? কি সাপ এতিয়ালৈকে গম পোৱা নাই। মুগা কালাৰ বুলি কৈছে, এইটো মুগী ভেটিও হ'ব পাৰে। চাই আছোঁ, এতিয়া গাঁত খান্দি আছোঁ। যথেষ্ট কষ্টৰ ফলত সাপডাল উদ্ধাৰ কৰিব সক্ষম হৈছোঁ। আপোনালোকে নিশ্চয় চিনি পাইছে, সাপডাল একেবাৰে অবিষাক্ত সাপ হয়, পানীত থাকে। পানী সাপ বুলি কয় বা ধৰা সাপ বুলি কয়, ৱাটাৰ স্নেক বুলিও কয় ইয়াক। গতিকে একেবাৰে অবিষাক্ত সাপ হয়। দীৰ্ঘেশ্বৰী মন্দিৰৰ ফুলুং গাঁৱত এডাল ৱাটাৰ স্নেক মই উদ্ধাৰ কৰিলোঁ। পানী ঢালি দিলে যথেষ্ট কষ্ট হৈছে, আৰু এটা মই সুন্দৰভাৱে খণ্ডন কৰি তাক মই এৰি দিম। আৰু ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি যদি কৰা নাই, ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আৰু ঢাকনিখন ঠিকভাৱে বন্ধ নোহোৱাৰ বাবে মোক অলপ কামুৰিলে সাপডালে, বাৰু একো নাই। তো এইটো উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱত মই ৰেস্কিউ কৰিব আহিছিলোঁ, আৰু বহুত কষ্টৰ ফলত ৰেস্কিউ কৰিছোঁ। কিন্তু এইটো ৱাটাৰ স্নেক হয়, যাক নেকি পানী সাপ বুলি কয় বা ধৰা সাপ বুলিও কয়। বাৰু যা হওক, সাপেই হয়। এতিয়া সুন্দৰভাৱে এতিয়া মই গড় বুলি কয় এইখিনি জেগা, পূৰা পাহাৰ এলেকা আৰু পূৰা ফৰেষ্ট এৰিয়া। তো ইয়াতে মই সাপডাল মই এতিয়া এৰি দিলোঁ। চাওক, গুচি গ'ল। ধন্যবাদ। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মোৰ। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মোৰ ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো। যদি ছাবস্ক্ৰাইব কাৰণে কৰি দিব, আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।